আপোনালোকৰ বাৰু এনেকুৱা হয়নে সন্ধিয়া চাহ কাপ যে খাওঁ তাৰ লগত কিবা কিবি খাবলৈ মন যোৱাটো মোৰ প্ৰায় তেনেকুৱা হয় এতিয়া আজি ভাবিলোঁ কেটলি মুখত দিয়া পিঠা বনাওঁ যদিও বৰ ভালকৈ নাজানো তথাপিতো মাক সুধি মেলি বনাবলৈ লৈছোঁ তাৰ কাৰণে এয়া মই সন্ধিয়াৰ আগতে প্ৰস্তুতি আৰম্ভ কৰিছোঁ আপোনালোকৰ বহুতেই পিঠাবিধ বনাব জানেই বনাবলৈ সহজ যদিও মই বৰ ভালকৈ বনাব নাজানো কাৰণ আগতে বনাই পোৱা নাছিলোঁ মায়ে বনাই থাকে আৰু আজি মন গ'ল যিহেতু বনাবতো লাগিবই আৰু বিশেষকৈ আজি নাৰিকল নাছিলে নাৰিকল দিলে যে বেছি ভাল লাগে খাই তো এনেদৰে মই প্ৰথমতে গুড় দি বনালোঁ তাৰপিছত চেনি দিও বনাইছিলোঁ কিন্তু দেখুৱাবলৈহে নহ'ল গোটেইখিনি একেবাৰে পাৰফেক্ট নহ'লেও খাবলৈ কিন্তু প্ৰায় ভালেই আছিলে এতিয়া আমি চাহ খাই লওঁ আজিলৈ আহিছোঁ বাই